নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ নয়নমণি শ্বুটিঙৰ ফাৰ্ষ্ট ডে আছিলে। ফাৰ্ষ্ট ডে যিহেতু সেইটো কাৰণে অকণমান ভগৱানৰ ওচৰত সেৱা কৰি লৈছোঁ, ধূপ ধূনা জ্বলাই। দিনটো যেন ভালকৈ যায়, শ্বুটিংখিনি যেন ভালকৈ আমি ছাকচেছ হওঁ। আমি শ্বুটিঙৰ কাৰণে ওলালোঁ। শ্বুটিং লোকেশ্যনলৈ গৈ আছোঁ। লোকেশ্যনটো প্ৰায় আধা ঘণ্টাৰ বাদ হ'ব। বহুত ভাল লাগে ইমান দূৰ যাব পালে। এইফালে এওঁ প্ৰাঞ্জলমন শইকীয়া মোৰ মানুহজন, আৰু এইফালে আছে দাদা, ৰবীন দা, ইন্দে আৰু চন্দন। এয়া চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। আমি গৈছিলোঁ চাপানালা। যিসকলে চিনি পায় তেখেতসকলে জানেই বাৰু। চাপানালালৈ গৈ আছোঁ। চাপানালালৈ যোৱাৰ সময়ত এয়া চাহ বাগানৰ মাজে মাজে যাব লাগে। বৰ ধুনীয়া লাগে, চাৰিওফালে গ্ৰীণ আৰু মাজত ৰাস্তাটো ইমান ধুনীয়া লাগে নহয়। গৈ পেলাই মনটো মানে ফ্ৰেছ লাগি যায়। কিবা এটা কামৰ কাৰণে যোৱাৰ আগত যদি এনেকৈ যাবলৈ পাওঁ তেতিয়াতো আৰু কথাই নাই। এয়া আমাৰ শ্বুটিং লোকেশ্যন পাই গ'লোঁ, আৰু লোকেশ্যনত গৈয়ে চবেই চবৰে কামত লাগি গৈছে, আৰু মই মোৰ কামত ব্যস্ত আছোঁ, ভিডিঅ' কৰাত মানে। এইফালে দেখিছেনে, এইফালে এওঁ স্ক্ৰিপ্টত ব্যস্ত, কোনটো চিন ল'ব। তাৰপিছত এইফালে কথাত ব্যস্ত, এটা আকৌ কেমেৰা ফিটিং কৰাত ব্যস্ত, কেমেৰা খুলি আছে। এয়া চাই যাওক আৰু আমাৰ শ্বুটিঙত কি হয় দেখাই যাম। এয়া চিন কাটি আছে। কি কৰিছা? এয়া চিন কাটি আছো। চিন কাটি আছে? কি চিন কাটি আছো মানে? কিছুমানেতো বুজি নাপাব। কিয় আহিছে আপুনি ইয়ালে? আৰু ভৈৰৱ দাদাই কিয় আহিছা? কি চুবাই আছা তুমি? একো নাই বোলে, মই বোলে একো নাই। এইটো কেনেকুৱা কথা? কি কৰি আছ চন্দন? তুমি চবেই একো নাই তই কেলে আহিছ তেতিয়াহ'লে? ফুৰিবলৈ আহিছে এতিয়া সি, ফুৰিবলৈ। এইফালে ইন্দে ৰাজা আমাৰ। ইন্দে কি আছিলে? ইন্দে কি লিখিছিলি টাইটেলটো কৈ দে। ইন্দেশ্বৰ দাস, য়েছ। ইন্দে কেমেৰা ফিটিং কৰি আছে। ইমান ধুনীয়া লোকেশ্যন। ইয়াতে থাকিবলৈ মন যায় খালি। ধামাকা হ'ব বোলে ইণ্ডিয়ে কৈছে। কি ধামাকা হ'ব? শ্বুটিং পেক আপ কৰি অকণমান ফটো উঠি ল'লোঁ আমি সকলোৱে, আৰু মই এওঁৰ লগত উঠিলোঁ। আৰু ইমান ধুনীয়া লোকেশ্যন এটালৈ গৈছোঁ, ফটো নুঠিম নে? আকৌ গোটেইখিনিও একেলগে উঠি ল'লোঁ। কে কওক ইমান। আমি ওলালোঁ শ্বুটৰ পৰা, মানে লোকেশ্যন পেক আপ। এইফালে মানুহ আহি পোৱা নাই। এতিয়া বহি আছে, আৰু এখন দুটা ফটো ছেশ্যন কৰি এতিয়া আহিছে। এইটো এটা ফটোগ্ৰাফাৰ, এটা কি এইটো
পজ দি আছিলা চবফালে এটা হিৰো এটা চবফালে ছানছেট হওঁ লোকেশ্যন পেকআপ কৰি আমি ঘৰলৈ গৈ আছোঁ আমি এতিয়া লাঞ্চ কৰিম মানে গোটেই দিনটো একো খোৱা হোৱা নাইতো ছানছেট হ'লেও উপায় নাই আৰু খাবতো লাগিবই আগতে পেট পূজা তাৰপিছত কাম নে কি কয় এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে ন ছানছেট হোৱা টাইমখিনি আকাশখন কিবা এটা বেলেগ সৌন্দৰ্য মানে বিয়পি থাকে মোৰ বৰ ভাল লাগে আপোনালোকৰ ভাল লাগেনে লাঞ্চ কৰি গধূলি লাঞ্চ কৰিলোঁ লাঞ্চ কৰি পেলাই ওলাই গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ আৰু মই কাষ্টম কৰিয়ে লৈছোঁ ৰাতিপুৱা কাষ্টম কৰিয়ে গৈছিলোঁ আপোনালোকক দেখুওৱা নহ'ল নয়নমণিখন চাওঁতে চাগে দেখিছে যিসকলে চোৱা নাই প্ৰাঞ্জলমন শইকীয়া আনঅফিচিয়েল বুলি মাৰিলে নয়নমণি ছিৰিজখন পাই যাব এয়া আমি গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ আমি গধূলিখন লাঞ্চ কৰি মই কাষ্টম কৰি পেলাই গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ আপোনালোকক কৈছিলোঁ যে অকণমান আগতে মই কাষ্টম কৰিয়ে একেবাৰে গৈ আছোঁ কাৰণ এটাই কাষ্টম যিহেতু ৰাতিপুৱা কাষ্টম কৰি লৈছিলোঁ কিন্তু দেখুওৱা নহ'ল আপোনালোকে দেখাই পাইছে চাগে প্ৰাঞ্জলমন শইকীয়া আনঅফিচিয়েল বুলি মাৰিলে নয়নমণি ছিৰিজখন দেখা পাব তাতে গৈ পেলাই মানুহ ঘৰত যি ঘৰ মানুহৰ তাতে শ্বুটিং আছিলে যিটো লোকেশ্যন আমি লৈছিলোঁ তাতে গৈ পেলাই মই ৰিলছ বনোৱাত লাগিছোঁ বুমৰেং কৰাত লাগিছোঁ কাৰণ গৈকে অকণমানটো বহিব লাগিব লাইট চাইট ফিটিং কৰিব লাগিব যিহেতু ৰাতিৰ চিন হয় সেইটো কাৰণে এয়া মই অকণমান ফটো ছেশ্যনো কৰি ল'লোঁ ইমান ধুনীয়া লাগিছে সিহঁতৰ ঘৰত গৈ পেলাই সিহঁতৰ ঘৰখন বৰ ধুনীয়া আৰু মানুহখিনিও ভাল দেই এয়া আমি দামিনীহঁতৰ ঘৰত আছোঁ এইজনী দামিনী তাই মোৰ পিছফালে আছে দেখিছেনে তাইৰ ঘৰতে গৈছিলোঁ তাইৰ ঘৰতে শ্বুটিংটো লৈছিলোঁ আমি চাই যাওক শ্বুটিঙৰ মাজত কি হয় Hindi side of ano. Rolling and action. Good.
Rolling. And action. বাবা উঠা কেতিয়া উঠিবা আৰু নটা বাজিব হ'ল আজি নুঠাই নেকি উঠিছো ৰবা আমিতো মানে বাহিৰত শুনাব কাৰণে তুমি আগবাঢ়ি আহিবা যাম হা যাম মই উঠিছোঁ মই উঠিছোঁ আৰু চোৱা মই গৈ আছোঁ Rolling. Action. Dapat biasanya untuk shout. Yang berhana. Baba, uthar biru lagi. Good. লাগিলে ফাৰ্ষ্ট ডে শ্বুটিঙত আপোনালোকক দেখুৱালোঁ কি হৈছিল আৰু ছেকেণ্ড ডে শ্বুটিঙত কি হৈছিল আপোনালোকক দেখুৱাম দেই আজিলৈ ইমানেই বাই বাই মোৰ চেনেলৰ জৰিয়তে আপোনালোকে গম পালে নহয় নয়নমণি ছিৰিজখনৰ কথা এতিয়া প্ৰাঞ্জল মন শইকীয়া আনঅফিচিয়েলত গৈ পেলাই নয়নমণি ছিৰিজখন চাই পেলাই জনাব কেনে পালে আজিলৈ ইমানেই আহিছোঁ নমস্কাৰ